2025 বৰ্ষটি আমাৰ কাৰণে আশীৰ্বাদ নে অভিশাপ? আপুনি কি ভাবে? এই বছৰটিয়ে আমাক দিলে কিছু আনন্দ আৰু বহুতো দুখ। আনন্দ বুলি কওঁতে আমি এইটো বছৰত বহুতো উন্নয়ন দেখা পালোঁ আৰু দেখা পালোঁ যে ছোৱালী ল'ৰাতকৈ কোনো গুণে কম নহয়। আমাৰ ছোৱালী ক্ৰিকেট টীমে T20 ৱৰ্ল্ড কাপ খিতাপ জয় কৰি প্ৰথমবাৰৰ বাবে বিশ্ব ইতিহাস সৃষ্টি কৰিলে। লগতে দেখা পালোঁ যে অপাৰেশ্যন সিন্দুৰৰ দৰে গুৰুত্বপূৰ্ণ মিছনত কেনেকৈ আমাৰ দুজনী সাহসী ফাইটাৰ লেডিয়ে বিজয় ধ্বজা উৰুৱালে। ইয়াৰ লগতে দেখা পালোঁ বহুতো অনাকাংক্ষিত, সপোনতো ভাবিব নোৱাৰা, হৃদয়ে মানিব নোৱাৰা ঘটনা, দুৰ্ঘটনা। প্ৰথমে ধৰ্মৰ নামত পেহেলগামৰ হৃদয় বিদাৰক নৃশংস হত্যাকাণ্ড, টেৰৰিষ্ট এটেক, যিটোৱে কঁপাই গ'ল সমগ্ৰ ভাৰতবৰ্ষ তথা সমগ্ৰ পৃথিৱী। বহুতো নাৰীৰ শিৰৰ সেন্দুৰ মচি থৈ গ'ল, বহুতো মাকৰ আচল খালী কৰি থৈ গ'ল। তাৰ লগতে আহমেদাবাদৰ এৰোপ্লেন ক্ৰেছ, য'ত আমি হেৰুৱালোঁ বহুতো মানুহ। উত্তৰাখণ্ডৰ ক্লাউড বাৰ্ষ্ট, যিয়ে বহুতো লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে জনজীৱন স্তব্ধ কৰি তুলিছিল। তাৰ পিছত আহিল দিল্লী বম ব্লাষ্ট, য'ত আকৌ আমি হেৰুৱালোঁ বহুতো প্ৰাণ। ইয়াৰ উপৰিও আমি আমাৰ মাজৰ পৰা বহুকেইজন মহানায়কক হেৰুৱালোঁ এইটো বছৰতে, যাৰ কাৰণে দেশৰ বৃহৎ ক্ষতিসাধন হৈ গ'ল সাংস্কৃতিক ক্ষেত্ৰখনত। 2025 চনৰ আৰম্ভণিতে ভোগালীৰ আনন্দৰ মাজতে আমি প্ৰথমটো বেয়া খবৰ পাইছিলোঁ যে ৰাজীৱ সদিয়াদা আমাৰ মাজৰ পৰা গুচি গ'ল। তেওঁৰ গান স্তব্ধ হৈ গ'ল বিস্তৰ ক্ষতি। আমাৰ সকলোৰে পৰিচিত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বসুদাৰ চৰিত্ৰৰে খ্যাত ফাইলাও বসুমতাৰী দায়ো আমাক এৰি থৈ গ'ল পুনৰ বিস্তৰ খ্যাতি। কোনো অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰা সেই বেদনাদায়ক দিনটো আছিল এই বছৰৰে 19 ছেপ্টেম্বৰ। গোটেই অসম, গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীৰ হৃদয় স্তব্ধ হৈ গ'ল, ভাঙি টুকুৰা টুকুৰ হৈ গ'ল, যেতিয়া আমি গম পালোঁ যে আমাৰ সকলোৰে মৰমৰ, আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। উফ, কি যন্ত্ৰণা, কি বিষাদ। তেওঁৰ বিষয়ে বিশদভাৱে নকলেও সকলোৱে জানে তেওঁ আমাৰ কাৰণে কি হয়। গোটেই পৃথিৱীয়ে একেলগে কান্দি উঠিল। আমাৰ অভিভাৱকজন আমি অকালতে হেৰুৱালোঁ। তেওঁৰ বিষয়ে যিমানেই ক'বলৈ যাওঁ দুগালে চকুলো নিগৰি আহে। এটা যুগৰ এনেকৈ অৱসান ঘটিব বুলি কোনেও কাহানিও কল্পনাই কৰা নাছিল। নিয়তিৰ নিষ্ঠুৰ লীলা। আজিও বুকুত একুৰা জুই লৈ মনতে ভাবি আছোঁ, এইটো এটা সপোন, কোনো বাস্তৱ নহয় আৰু চিৰদিন এইটোৱে হৈ থাকিব। তেওঁ আমাৰ হৃদয়ত, আমাৰ মনত, আমাৰ আত্মাত সদায় জীৱন্ত হৈয়ে থাকিব যুগ যুগান্তৰলৈ। ইয়াৰ পিছত অক্টোবৰ মাহত আকৌ এটা বেয়া খবৰ। সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ছৈয়দ আব্দুল্লাহ আমাৰ মাজৰ পৰা গুচি গ'ল। আকৌ বিস্তৰ ক্ষতি সাংস্কৃতিক ক্ষেত্ৰত। তাৰপিছত বাঁহীৰ সম্ৰাট দীপক শৰ্মাৰ মৃত্যুৰ বেয়া খবৰ নৱেম্বৰ মাহৰ 3 তাৰিখে। চকুপানী শেষ নহওঁতেই আকৌ চকুলো, পুনৰ বিস্তৰ ক্ষতি। একেটা মাহতে 7 তাৰিখে বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান, পুনৰ বিস্তৰ ক্ষতিসাধন সাংস্কৃতিক ক্ষেত্ৰত। ইয়াৰ লগতে আমি হেৰুৱালোঁ হিন্দী চিনেমা জগতৰ বলিষ্ঠ অভিনেতা, প্ৰবীণ অভিনেতা, হিমেন খ্যাত একশ্যন ষ্টাৰ ধৰ্মেন্দ্ৰজীক, যাৰ বলিষ্ঠ অভিনয়ে সকলোকে আপ্লুত কৰিছিল, যাৰ চলে চিনেমাখনৰ বীৰু ৰোলটোৱে সকলোৰে মনত চিৰকাললৈ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। পুনৰ আমাৰ কাৰণে বিস্তৰ ক্ষতিসাধন। মুঠতে এই বছৰটোৱে আমাৰ মাজৰ পৰা লৈ গ'ল বহু মহান লোকক, বহুতো নিৰীহ জনতা, নিৰীহ প্ৰাণ। মোৰ কাৰণে এই বছৰটি এক অভিশাপ। আপোনালোকৰ অনুভৱ কেনেকুৱা কমেণ্টত জনাব। সকলোৰে মংগল কামনা কৰি আহি থকা 2026 বছৰটো যেন সকলোৰে মংগলময় হয়, সকলোৰে আশা আকাংক্ষাবোৰ পূৰণ হয় আৰু সকলোৱে নিজৰ নিজৰ সফলতা পায়, তাকে কামনা কৰি সকলোকে এডভান্স হেপী নিউ ইয়াৰ 2026। ভিডিঅ'টো যদি ভাল পালে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।